জয় সাগৰৰ বুকুৰ মাজত উঠে সকলোৰে ধন মনয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননিৰ ৰণ জয়া নাই জয়া নাই। জ্যোতি সংগীত, ৰাভা সংগীত, বিয়ানাম। মই বিয়ানামে এটা গাই দিওঁ। বাৰীৰ চকৰ ডালিম চপে ভাত পৰীক্ষাই ভাত পৰীক্ষাই দেউতাই পোহা মইনা চৰাই উৰি গছি যায়। নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞা সকলোকে স্বাগতম জনাইছোঁ আৰু অন্য দিনাৰ দৰে আজিও এগৰাকী বিশেষ অতিথি মোৰ সৈতে উপস্থিত আছে। প্ৰথমতে তাইৰ মুখেৰে চিনাকিটো আপোনালোকলৈ আগবঢ়াইছোঁ। তোমাৰ চিনাকিটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰাজমী মৰাণ। মোৰ ঘৰ কাকপথাৰ 1 নং চেলেংগুৰি আৰু বৰ্তমান মই ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তুমি একাদশ শ্ৰেণীৰ ছাত্ৰী। আৰু আজি তোমালোকৰ বিদ্যালয়ত এক অনুষ্ঠানো আছিল আৰু তাত গম পাইছোঁ যে এটা বিদ্যালয়খনৰ গান এটা শুভমুক্তিও কৰা হৈছে। গানটোৰ কেইশাৰীমান আৰম্ভণিৰ পৰা তোমাৰ মুখেৰে প্ৰথমতে শুনি ল'ব বিচাৰিছোঁ। দীপজ্যোতি পৰমজ্যোতি দীপজ্যোতি জনার্দনঃ দীপহরা তুমে পাপং দীপজ্যোতি নমস্তুতে। আমি পোহৰ বিচাৰি যাওঁ আমি পোহৰ বিচাৰি যাওঁ আমি পোহৰ বিচাৰি যাওঁ আমি পোহৰ বিচাৰি যাওঁ। জ্ঞানৰ জ্যোতিৰে অমৃতৰ মাতিৰে জ্ঞানৰ জ্যোতিৰে অমৃতৰ জ্যোতিৰে গঢ়ো আমি কৰ্মশালা গঢ়ো আমি কৰ্মশালা আমি পোহৰ বিচাৰি যাওঁ আমি পোহৰ বিচাৰি যাওঁ। ধন্যবাদ। অতি সুন্দৰ। কেনে পালে আপোনালোকে নিশ্চয় জনাব কমেণ্ট কৰি। আৰু ৰাজমীৰ পৰা মই সুধিব বিচাৰিছোঁ, তুমি গান ক'ৰবাত শিকিছা নেকি? গান মই মোৰ ক্লাছ 8ম শ্ৰেণীতে মোৰ বিষাৰত কমপ্লিট হৈছে। মই গান বুলি ক'লে মই 3 বছৰৰ পৰাই গান গোৱা বুলি কয় মায়ে। যেতিয়া মায়ে মোক কোলাত লৈ থাকে তেতিয়া মই মানে গুণগুণাই থাকোঁ। তেতিয়া মায়ে গম পাইছিলে যেতিয়া যে তাই যে গান গাব বুলি। তেতিয়া দেউতাক কৈছিলে তাই গান গাব বুলি। তেতিয়া আৰু প্ৰথমত মই ষ্টেজত উঠি কিনি ফুটাকে গান গাইছিলোঁ আৰু তাৰপিছত মই মঞ্চত প্ৰগ্ৰেম কৰোঁ। এতিয়ালৈকে মই পুৰা শিকিছোঁ বুলি ক'ব নোৱাৰোঁ আৰু বহুত শিকিবলৈ আছে আৰু নিশ্চয়। কিন্তু কণ্ঠটো তোমাৰ ধুনীয়া আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। আৰু মা দেউতাই এই ক্ষেত্ৰত কেনেদৰে সহায় কৰে? মা দেউতাই বুলি ক'লে মোক মায়ে বেছিকৈ সহায় কৰে, বেছি উৎসাহ দিয়ে। আৰু ক'ৰবাত যেতিয়া প্ৰগ্ৰেম হয় দেউতা ঘৰত থাকে কিন্তু মায়ে মানে লৈ যায় আৰু মায়ে লৈ যোৱা কামবোৰ কৰে। আৰু এনেকুৱা অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে সন্তানক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বা প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত যি এখন মঞ্চ সুন্দৰভাৱে প্ৰদান কৰে। সঁচাই শলাগ লৈছোঁ আপোনালোককো। আৰু এতিয়া এইখিনিতে তুমি আজি বিদ্যালয়ৰ অনুষ্ঠানৰ কাৰণে ধুনীয়াকৈ সাজি কাচি আছা। মইতো প্ৰথমতে মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ যে বিদ্যালয়খনৰ যিটো আজি তোমালোকে গান মুকলি কৰিছা সেই গানটো গোৱা বুলি ক'লোঁ। এতিয়া তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰিছোঁ। হৰা পাতে পাতে ফাগুন নামে
লাখৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানে। অতি সুন্দৰ। আৰু এতিয়া তোমাক সুধিব বিচাৰিছো যে ভৱিষ্যতে তুমি কি হ'ব খোজা? ভৱিষ্যতে বুলি ক'লে এতিয়া মই মোৰ এইম বুলি ক'লে এতিয়া মই ভাল এগৰাকী গায়িকা হোৱাৰ। হয়। অকল গায়িকা হ'লেতো আজিকালি নহ'ব, ছিজনৰ মতেহে গান গাবলগীয়া হয়, কিন্তু চাওঁ কি হওঁ। ধৰি লোৱা অন্য বৃত্তিমূলকভাৱে তুমি কিবা সেৱাৰ ক্ষেত্ৰত বা তেনেকুৱা চাকৰিৰ ক্ষেত্ৰত তুমি নিশ্চয় চেষ্টা কৰিবা, কিন্তু তাৰ পাছতো মানে গানটো সমান্তৰালভাৱে চলাই নিবা। হয় হয়। গায়িকা হিচাপে নিজকে পৰিচয় দিয়াৰ লক্ষ্য ৰাখিছে এগৰাকী ছাত্ৰীয়ে ৰাজমী মৰাণ। আৰু গানৰ লগতে আৰু কি কি কৰি ভাল পোৱা তুমি? মই নাটক কৰোঁ আৰু নাচো। নাটকৰ কিবা তুমি কৰবাত কৰা নাটকৰ কিবা সংলাপ মনত আছে নেকি? হয়। এটা সংলাপ শুনিম। আৰু চৰিত্ৰটো কি আছিলে ক'বা? মোৰ ভদৰী আছিলে, ভদৰী এখন লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চুটি গল্প আছিলে। সেইখন আৰু কিনো অকল গালিকে পাই থাকেহে, আইৰ ঘৰৰ পৰা অহা দিন ধৰি চকুৰ পানীৰে বাট নেদেখা হৈছে, সুখ বুলিবলে নাই আৰু মোৰ। সেইখিনিয়ে আৰু আছিলে বাৰু। হয়, এয়া ভদৰী সংলাপ শুনালে ৰশ্মিয়ে। আৰু গান গান ইতিমধ্যে আপোনালোকে শুনিছে আৰু নাটকৰ এক সংলাপ শুনিলে। আৰু তাই কৈছোৱে যে মই ধুনীয়া সাজত আছে, আৰু এয়া আপোনালোকে চিনি পাইছে যে বিহুৰ সাজত আছে তাই। আৰু বিহু নাচা তুমি? হয়, নাচো। বিহুৱতী নাচা নে মৌকুঁৱৰী নাচা নে? মই এতিয়ালৈকে বিহুৱতীত মই যোগদান কৰা নাই, কিন্তু ভৱিষ্যতে মোৰ বিহুৱতী এটা বয়সৰ সীমা থাকে নহয় জানো বিহুৱতীটো? গতিকে তুমি আগবাঢ়ি যোৱা সকলোতে, পঢ়াটো সমান্তৰালভাৱে চলাই লৈ যোৱা। আৰু যিদৰে সাজযোৰ পিন্ধি আছা, যি বিদ্যালয়ৰ অনুষ্ঠান বুলি, এটা অনুৰোধ কৰিছো বিহু এটা গাবলৈ। আগফালৰ চোতালত নপৰীয়া নিজানত ফুল গামোচা বৈছিলো, বহিনো তাঁতৰ পাতত সেইখনি ঐ গামোচা নিলিখিলে কপালত মোৰে শুনা মোৱা ঐ ঢোলৰ মাতে বলিয়া কৰে শুনা মোৱা ঐ পেপাৰ মাতে বলিয়া ঢোলৰ মাতে বলিয়া কৰে। ধুনীয়া। আপোনালোকৰ ওপৰত এৰিছো, আপোনালোকে জনাব। মইতো তাইৰ গান শুনিছো আৰু আপ্লুত হৈছো কাৰণে আপোনালোকৰ কাৰণে এই অনুষ্ঠানটো আগবঢ়াইছো। আপোনালোকে কমেণ্ট কৰিব, আৰু ক'ৰবাত কোনোবাখিনিত যদি ভুল হৈছে সেয়া উচ্চাৰণৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত সেয়া আপোনালোকে আঙুলিয়াই দিব, কাৰণ এওঁলোক হৈছে নৱপ্ৰজন্ম, আৰু আঙুলিয়াই দিলে নিশ্চয় ভৱিষ্যতে ভুলবোৰ নহ'ব। আৰু তুমি হোষ্টেলত থাকা নে ঘৰৰ পৰা অহা যোৱা কৰা? হোষ্টেলত থাকো। কিবা ভয় লগা ভাল লগা অভিজ্ঞতা আছে নেকি হোষ্টেলত? ভয় বুলি ক'লে প্ৰথম কেইদিন মোৰ অভিজ্ঞতা মানে ঘৰৰ পৰা আঁতৰত নাছিলো, যেতিয়া ভয় লাগিছিল, কান্দিছিলো। মই ওপৰত গৈ কিনে কান্দোগে, বিশেষকে মই গান গাই কান্দো। আচৰিত কথা, গান গায়ো কান্দিব পাৰে নে? মই মালে দেউতালে মই বেছিকে মনত পেলাই মই বেছিকে মানে গান গাইহে কান্দো। কেনেকে অলপ দেখুৱাই দিব পাৰিবা নেকি? মানে তুমি নাটকো কৰা, মানে কিদৰে মানে সেইটোৱে বিচাৰিছো। গান গাই যাও ডাইৰেক্ট মানে অট'মেটিক চকু পানী ওলাই যায়। এনেকে মাৰ গান এটা গাওঁ বাৰু। কানেতে গোৱানা ও মা হাত বোলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই হ'ব পৰা নাই অ মা বুকুখন বিষাইছে মা অ গানেতে গোৱানা অ মা। নিশ্চয় ৰাশ্মিয়ে কৈছিলে যে আপোনালোকৰ আগত, এতিয়া অলপ আগতে হোষ্টেলৰ প্ৰথম কেইদিন তাই হোষ্টেলৰ ওপৰত চাদত গৈ তাই মাকলে বা দেউতাকলে মনত পেলাই চকু পানী ওলাই আৰু এইসমূহ গান গায়। কিন্তু মই কথাৰ প্ৰসংগত তুমি কিদৰে কান্দিছিলা বা সেইটো সময়ত মা দেউতাক কিদৰে মনত পেলাইছিলা বুলি কওঁতে অতি সুন্দৰ এটি গান, হৃদয়স্পৰ্শী গান তাই ইতিমধ্যে গালে। আপোনালোকে কেনে পালে নিশ্চয় জনাব। আৰু সেয়া বাৰু তোমাৰ আৰম্ভণি আছিলে,
তোমাৰ দুখ লাগিছিলে কিন্তু এতিয়া লগৰবোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লগৰবোৰ লগ পোৱা হোষ্টেলত তেনেকুৱা কেতিয়াবা কাজিয়া পেচালৰ কিবা অভিজ্ঞতা বা মিঠা অভিজ্ঞতা জমনি ঘটনা কিবা তেনেকুৱা মনত থকাকে হৈছে নেকি এতিয়ালৈকেতো মোৰতো বেছি দিন হোৱা নাই অহা প্ৰায় আজি 2 মাহ মান হৈছে হয় এনেকে কাজিয়া বুলিবলৈ নাই হোৱা বাৰু কেতিয়াবা কিছুমান মানে এতিয়া চবে বেলেগ বেলেগ পৰা আহিছে কিছুমান কথা কেতিয়াবা নিমিলিব পাৰে কেতিয়াবা আৰু অকমান আৰু কিন্তু কাজিয়া বুলিবলৈ নালাগে ৰাশ্মিয়ে কাজিয়া নকৰে নাই নকৰো সকলোৰ লগত মিলি থাকে আজি লগ পাই ছোৱালীজনী গম পাইছো হাঁহিমুখীয়া আমি প্ৰায় অনুষ্ঠানৰ শেষৰ সময়ছোৱাত আহি উপস্থিত হৈছোহি আৰু এইবাৰ ৰাশ্মিৰ পৰা মই ৰাশ্মিৰ আগত 3টা অপশ্যন ৰাখিব বিচাৰিছো গানে শুনিম ধৰি লোৱা জ্যোতি সংগীত ৰাভা সংগীত বিয়ানাম হয় এই 3টাৰ ভিতৰত যিকোনো এটা গালেও হ'ব জ্যোতি সংগীত গাবা নে ৰাভা সংগীত গাবা নে বিয়ানাম গাবা মই বিয়ানামে এটা গাই দিওঁ বিয়ানাম এটা গাবা ঠিক আছে গোৱা বাড়ির সকার ডালিম চপে ভাত পরীক্ষায় ভাত পরীক্ষায় দেউতাই পোহা মইনা চড়াই উড়ি গছি যায় ধন্যবাদ সকলোৰে ভাল লগা সকলোৱে ভাল পোৱা এটি বিয়ানাম বৰ্তমান বিয়ানাম বুলি ক'লে প্ৰায় বিলুপ্তৰ পথত বুলিয়ে ক'ব লাগিব যিসকলে ধৰি ৰাখিছে একাংশই কিন্তু লাহে লাহে এই বিয়ানাম এৰিয়ে পেলাইছে ডিজেৰ তালে তালে নাচিব লৈছে কিন্তু এই পৰম্পৰাসমূহ আমি ৰক্ষা কৰিব লাগিব আৰু এইসকল হৈছে নৱপ্ৰজন্ম আৰু ৰাশ্মিৰ কণ্ঠত চমুকৈ হ'লেও এই বিয়ানামটো আপোনালোকে এতিয়া শুনিলে কেনে পালে নিশ্চয় জনাব আৰু ৰাশ্মি তুমি মোৰ ফালৰ পৰাটো শেষে কৰিলো তুমি নিজৰ ফালৰ পৰা আৰু কিবা গাব বিচাৰিবা নেকি মই এটি ৰাভা সংগীতে গাই দিওঁ ঠিক আছে গোৱা জয়াদা জয়ানা অসমীয়া চেনেহৰ জি হতি জয় মতিনা জয়া নাই জয়া নাই জয়া নাই জয়া নাই জয় সাগৰৰ বুকুৰ মাজত উঠে সকলোৰে ধন মনয়াই তোলে হিয়া ভগাহৰ করুণ বিননিৰ ৰণ জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ জি হতি জয় মতিনা জয়া নাই জয়া নাই জয়া নাই জয়া নাই থেংক ইউ সঁচাকৈ আজি মোৰ এনেকুৱা লাগিছে তোমাৰ গান শুনি যেন শুনিয়ে থাকিম অনুষ্ঠানটো শেষ নকৰিম তেনেকুৱা নিচিনা লাগিছে আৰু মোক এই ক্ষেত্ৰত আজি হঠাৎ এইখিনি ঠাইত মোক ভিডিঅ'ত সহায় কৰি থকা সুৰজিত চৌধুৰী অৰ্থাৎ মোৰ ভাতৃ তেখেতে মোক বিভিন্ন ক্ষেত্ৰত সহায় কৰে তেওঁকো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি ৰূপাইত ৰাশ্মিয়ে পঢ়ি থকা বিদ্যালয়খনত আহি এক অনুষ্ঠান আছিল তাত আহি আমি এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিছোঁ আৰু ৰাশ্মিৰ গান যদি আপোনালোকে ভাল পালে বা অনুষ্ঠানটো যদি ভাল পালে পৰৱৰ্তী সময়ত নিশ্চয়কৈ মই ৰাশ্মিৰ লগত আকৌ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিম আকৌ নতুন নতুন গান নিশ্চয় ৰাশ্মি শুনাবানে হয় হয় আৰু এয়াই ৰাশ্মি ৰূপাইৰ জীয়ৰী আৰু বৰ্তমান তাই একাদশ শ্ৰেণীৰ ছাত্ৰী নহয় জানো আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে আজিৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম